জেল যাবলৈ সাজু কোন, ৰাজনীতি এৰিবলৈ কোন প্ৰস্তুত? অভিযোগ সত্য প্ৰমাণিত হ'লেই জেললৈ যাব লাগিব নেকি গৌৰৱ গগৈ? সেয়া নহ'লে ৰাজনীতি ত্যাগ কৰিবনে হিমন্ত বিশ্ব শৰ্মাই? মিছা প্ৰমাণিত হ'লে মানহানি গোচৰ তৰিব নেকি গৌৰৱ গগৈয়ে? কিদৰে DPDP আইনৰ অধীনত প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব পাৰে মুখ্যমন্ত্ৰী? ৰাজ্যবাসীৰ বাবে বহু প্ৰত্যাশিত 10 ছেপ্টেম্বৰলৈ মাজত মাত্ৰ কেইঘণ্টামান। চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহৰ পৰাই গৌৰৱ গগৈৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীয়ে আনিছিল এক বিশেষ অভিযোগ। ইতিমধ্যে এই বিষয়টোৰ চৰ্চা হৈয়ে আহিছে সংবাদ মাধ্যমত। মুখ্যমন্ত্ৰীয়ে 10 ছেপ্টেম্বৰত সকলো তথ্য প্ৰমাণ ফাদিল কৰাৰ পূৰ্বে আকৌ এবাৰ আমি মনত পেলাই দিব খুজিছো কি কৈছিল হিমন্ত বিশ্ব শৰ্মাই। He has gone to Pakistan at the invitation of Interior Ministry, and ISI is under Interior Ministry. The India's Home Ministry is equivalent to the Interior Ministry of Pakistan. He has gone to the Pakistan at the invitation of Interior Ministry. So that's the big thing. So if I am invited by Cultural Ministry, Sports Ministry, BCCI, it is a different thing. If I am invited by the Interior Ministry of Pakistan and I went there without informing Government of India, you can imagine then this crime of Jyoti Malhotra and all are nothing in his, if you compare to that. So then what is happiness? जासूसी क्या बोलते हैं? अगर ये जासूसी नहीं है तो और क्या जासूसी है? फिर এইদৰেই পাকিস্তান তথা ISIৰ সৈতে সম্পৰ্ক ৰক্ষা কৰাৰ কথা পৰোক্ষভাৱে উত্থাপন কৰি এক দীঘলীয়া সময় যুঁজি আহিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মন কৰিবলগীয়া যে এই বিতৰ্ক চলি থকাৰ মাজতে মুখ্যমন্ত্ৰীয়ে অনা কেইবাটাও অভিযোগ মিছা প্ৰমাণিত বা ভুৱা তথ্য বুলিও প্ৰমাণ হৈছে। পাকিস্তান উচ্চায়ুক্তৰ সৈতে সাংসদ গৌৰৱ গগৈ আৰু ভাৰতৰ কিছু ছাত্ৰ ছাত্ৰীৰ বৈঠকৰ কথা উল্লেখ কৰিবলৈ গৈ মুখ্যমন্ত্ৰীৰ সামাজিক মাধ্যমত দেখিবলৈ পোৱা গৈছিল। মুখ্যমন্ত্ৰীয়ে এই কথাও কৈছিল যে সাংসদ গৌৰৱ গগৈ অতি টেঙৰ মানুহ আৰু তেওঁৰ পাছপোৰ্টখন হেৰুৱাৰ বাবে বহু তথ্য অসম চৰকাৰে লাভ নকৰিলে। কিন্তু বাস্তৱত এই পাছপোৰ্টখন সাংসদ গৌৰৱ গগৈয়ে ভাৰত চৰকাৰৰ বিদেশ মন্ত্ৰালয়ত জমা দি থৈছে, কাৰণ সেয়া দেশৰ ব্যৱস্থাগত এক নিয়ম আৰু সেই নিয়ম অনুযায়ী সাংসদ নিৰ্বাচিত হ'লে তেওঁলোকক একোখনকৈ ডিপ্ল'মেটিক পাছপোৰ্ট দিয়া হয়। ইয়াৰোপৰি ৱাঘা সীমান্তৰে চৰকাৰক নজনোৱাকৈ পাকিস্তানলৈ যোৱা এখন বিশেষ ফটো ভাইৰেল হৈছিল সামাজিক মাধ্যমত, কিন্তু সেইখন ফটো ভুৱা বুলি প্ৰমাণিত হৈছিল পৰৱৰ্তী সময়ত। এইবোৰৰ উপৰি বিজেপি বিধায়ক দিগন্ত কলিতাই এখোপ ওপৰলৈ গৈ নিজৰ সামাজিক মাধ্যমত প্ৰচাৰ কৰিছিল গৌৰৱ গগৈৰ পাকিস্তান যাত্ৰাৰ দৈনিক কাৰ্যক্ৰমণিকাৰ এখন তালিকা। লগে লগে সংবাদ মাধ্যমত বহুলভাৱে প্ৰচাৰিত হোৱাৰ পাছতেই বিধায়ক দিগন্ত কলিতাই সেই পোষ্ট সামাজিক মাধ্যমৰ পৰা উঠাই দিছিল। উল্লেখ্য যে পাকিস্তানৰ সৈতে সন্দেহজনক সম্পৰ্ক ৰখাৰ অভিযোগ তুলি তেওঁ আনকি গৌৰৱ গগৈৰ পত্নী তথা সন্তানৰ প্ৰসংগও বিতৰ্কৰ মাজলৈ টানি আনিছিল। এনেবোৰ বিভিন্ন অভিযোগৰ প্ৰত্যুত্তৰত গৌৰৱ গগৈয়ে প্ৰথমবাৰ মুখ খুলিয়েই মুখ্যমন্ত্ৰীৰ অভিযোগক পোনচাতেই নচাত কৰি প্ৰত্যাহ্বান জনাইছিল। দুয়োগৰাকী নেতাৰ এনে ক্ৰিয়া প্ৰতিক্ৰিয়াৰ মাজতেই প্ৰশ্ন উত্থাপন হৈছে, বাস্তৱ ফলাফল ওলাবনে 10 ছেপ্টেম্বৰৰ দিনটোত? 2023 চনত সঁচাকৈয়ে ভাৰত চৰকাৰক নজনোৱাকৈয়ে গোপনে পাকিস্তান ভ্ৰমণ কৰিছিল নেকি গৌৰৱ গগৈয়ে? সেই তথ্য ফাদিল হ'বনে বুধবাৰৰ দিনটোত? উল্লেখনীয় বিষয় যে গৌৰৱ গগৈৰ বিৰুদ্ধে নিজে উত্থাপন কৰা অভিযোগৰ প্ৰমাণ দিব নোৱাৰিলে ৰাজনীতি ত্যাগ কৰাৰ কথাও কৈ থৈছে হিমন্ত বিশ্ব শৰ্মাই। কিন্তু ৰাজনীতি ত্যাগ কৰক বা নকৰক, এগৰাকী সাংসদৰ ভ্ৰমণসূচী ৰাজহুৱাকৈ প্ৰকাশ কৰিবলৈ যাওঁতে হিমন্ত বিশ্ব শৰ্মাৰ সন্মুখত থিয় হ'ব পাৰে আন এক প্ৰত্যাহ্বান। কাৰণ এগৰাকী ব্যক্তিৰ ভ্ৰমণৰ ৰেকৰ্ডকে ধৰি ব্যক্তিগত তথ্য 2023 চনৰ ডিজিটেল পাৰ্চনেল ডাটা প্ৰটেকশ্যন এক্ট চমুকৈ DPDP আইনৰ দ্বাৰা সুৰক্ষিত, আৰু এই তথ্য কিছুমান চৰ্ততহে ৰাজহুৱাকৈ প্ৰকাশ কৰাৰ নিয়ম আছে। যদিহে জনসাধাৰণৰ স্বাৰ্থ বা ৰাষ্ট্ৰীয় সুৰক্ষাৰ স্বাৰ্থৰ উপৰি অনুমোদিত সংস্থাৰ দ্বাৰা প্ৰমাণিত নহয়, তেন্তে DPDP এক্ট 2023ৰ মতে অনুমতি অবিহনে কোনো সংবেদনশীল ব্যক্তিগত তথ্য ৰাজহুৱাকৈ প্ৰকাশ কৰিব নোৱাৰে। তেনে ক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে এই আইনৰ অধীনত গৌৰৱ গগৈয়ে মানহানি গোচৰ তৰাৰো সুবিধা লাভ কৰিব পাৰে। অৱশ্যে এই সকলোবোৰ আলোচ্যৰ বিষয় হ'ব যেতিয়া আৰু মাত্ৰ কেইটামান ঘণ্টাৰ পাছত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদমেল সম্বোধন কৰিব।
নিউজ ডেস্ক ৰিপৰ্ট অসম ডেইলি 24